নমস্কাৰ, মই জোন আপোনালোক সকলোকে যোন আছে শ্লোকৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? ভালনে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি যোনটো ব্লগ আৰম্ভ কৰিলোঁ এতিয়াৰ পৰা, এতিয়া বাজিছে 10টা, মানে মিষ্টাৰে খালি স্কুলত গৈছে। মই ভাবি আছিলোঁ আজি কি কৰিম গোটেই দিনটো, মানে আজি ইমান গৰম দিছে, বহুত গৰম দিছে। আজি মেখেলা চাদৰ পিন্ধা নাই, আজি এখন নাইটি পিন্ধিছোঁ, মেখেলা চাদৰ পিন্ধা নাই মানে গৰমৰ কাৰণে। আৰু আজি আহিব ধুনুমাৰ ৱাকাৰ, এতিয়া কেইটামান বজাত আহে নাজানো, কিন্তু আজি আহিব, ৱাকাৰ আহিব। আপোনালোকক দেখাম, চাই থাকিব। আৰু এতিয়ালৈকে মই কি কৰোঁ, কি নকৰোঁ, আজি ভাবিছোঁ মই কেক বনাম এটা, কাৰণ ভণ্টিৰ বাকী আছে, কিন্তু যাব নোৱাৰোঁ। কেক এটা বনাম, মই ঘৰতে এনেই বনাম। এতিয়া পাকঘৰত আহিছোঁ বস্তুখিনি লৈ, আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে। জাৰ লৈছোঁ আৰু ইয়াতে দিম চেনিগুড়ি। মই লৈছোঁ ইয়াতে আধা কাপ চেনি আছে, ইয়াতে আধা কাপ চেনি লৈছে, কিনে মই মানে গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম, গুড়ি কৰি লৈছোঁ। মানে চচপেন লৈছোঁ, আৰু ইয়াতে মই দিম চেনিগুড়ি আৰু ৰিফাইন তেল, আৰু মই দিম ইয়াতে আধা কাপ, মানে আধা কাপৰো আধা তেল, ৰিফাইন তেল। আৰু এইখিনি দুটা মই মিক্স কৰি ল'ম ষ্টাইলতে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ইয়াতে মই মিষ্টাৰ কুলৰ, এইটো হ'ল মিষ্টাৰ কুলৰ বেকিং পাউডাৰ, আৰু মিষ্টাৰ কুলৰ বেকিং ছ'ডা দিম, এইটো বেকিং ছ'ডা হয় মিষ্টাৰ কুলৰ। এইটো বেকিং পাউডাৰ দিম মই 1 চামুচ দিম বেকিং পাউডাৰ, আৰু বেকিং ছ'ডা দিম ইয়াতে আধা চামুচ। মই লৈছোঁ ইয়াতে গাখীৰ, 1 গিলাচ গাখীৰ লৈছোঁ ইয়াতে। যিখিনি লাগিব মোক সেইখিনি মই ব্যৱহাৰ কৰোঁ, যিখিনি নালাগে সেইখিনি থৈ দিম। প্ৰফিট হৈ গ'ল বাৰু, মোৰ কথা শিকা নাই, মই এবাৰ না দুবাৰ ইউটিউবত চাইছিলোঁ, সেইটো বাৰু চোৱা নাই। যিখিনি বনাওঁ মই নিজে বনাওঁ, আৰু মই সদায় সিহঁতে কিবা কেক বনাই থাকোঁ, আৰু মই কেক বনাব বহুত ভাল পাওঁ, সেইকাৰণে মই কেক বনাওঁ। মই এইখিনি হৈ গৈছে, চাওঁ আপোনাক। গছ বেছি নাই মানে আমাৰ ঘৰৰ আগত, সেইকাৰণে গৰম বেছি ভাল লাগি নাই। গোটেই দিনটো গৰম, ৰাতি গৰম, থকা নাযায় গৰমত। আৰু এনেকৈ মই এইখিনি চেনিখিনি লগাই ল'লোঁ। আৰু এতিয়া মই যিটো কেকৰ মিশ্ৰণ আছে সেইখিনি মই বাতিটো দিম, টিফিন বক্সত দিম। আৰু কেকৰ মিশ্ৰণ ঢালোঁতে মানে মই সদায় মাজত ঢালোঁ, চাৰিও পিনে যায় নিজে নিজে। আৰু মই পানী খাই বনাই আছোঁ, আৰু গৰম বেছি সেইকাৰণে। আৰু এতিয়া আছে দিলোঁ, এতিয়া গেছৰ ফ্লেমত এইটো কুকাৰ বহাই দিম। আৰু মই গেছটো অন কৰিছোঁ, এতিয়া এটা কুকাৰ মানে গেছৰ হয়, এইটো মিষ্টেণ্ড বনাইছোঁ, এইটো ইয়াতে মাজত দিম। কুকাৰত কেকটো দি ঢাক মাৰি দিম। দিয়াৰ পিছত 30-35 মিনিট বেক কৰি মানে সিজিব দি চেক কৰি ল'ম, যদি নিসিজে পিছত। আৰু এইফালে কেকটো বহুৱাই দিছোঁ গেছত, আৰু এইফালে মই আলু ভাজি আছোঁ, আৰু সেইখিনি খাব মন গৈছে, সেইকাৰণে মই এতিয়া ভাজি আছোঁ। আৰু এতিয়া কেইটামান বাজিল, 11:30মান বাজিব। মানে এতিয়া বতৰটো বেয়া কৰি আহিছে, আৰু ৰাতিপুৱাতে বহুত ৰ'দ দিছিল, ইমান গৰম আছিল, মানে কি ক'ম আৰু, থাকিব নোৱাৰা হৈছোঁ গৰমত। এতিয়া বতৰটো বেয়া কৰি আহিছে, এন্ধাৰ কৰি আহিছে, বৰষুণ পৰিব নেকি। আৰু মই আছোঁ ইয়াতে আলু ভাজিখিনি হ'লাই মোৰ, আৰু কেকটো হ'লে। আৰু এইফালে জুমবুৰা কাটি আছে, আমি জুমবুৰা খাম বাৰু। কাটি আছে ভণ্টি আৰু ডিম্পীয়ে, মানে মোৰ ভাগিনীজনী কাটি আছে, দুজনে মিলি কাটি আছে। এতিয়া খাম, বতাহ আহিছে, বহুত বতাহ চলি আছে। আৰু এতিয়া আমাৰ এইখিনি কাম হ'লে, আমাৰ আলু ভাজিখিনি হ'ল, আৰু এইখিনি মই এতিয়া গেছৰ পৰা অফ কৰি থৈ যাম। ভিডিঅ' কৰিছোঁ জুমুৰা কটাৰ সময়ত। সেই জুমুৰা কটাৰ পিছতে বৰষুণ আহিল, পূৰা ধাৰাসাৰে বৰষুণ আহিছে। আৰু মই জুমুৰাও খালোঁ, বহুত ভাল লাগিছে। আজি প্ৰথমবাৰ খাইছোঁ এইটো বতৰত।
ৱাকাৰ এতিয়া এইটো অপেনিং কৰিম, আপোনালোকে চাই থাকিব। মিষ্টাৰক মাতিছোঁ কিন্তু মিষ্টাৰ অহা নাই, সেইকাৰণে মই অকলে আৰম্ভ কৰিছোঁ খুলিবলৈ। এজনে ধৰিছোঁ চকাকেইখন লগাবৰ কাৰণে। মই ডাঙৰ ভণ্টি আৰু মোৰ হাজবেণ্ড আমি তিনিওজনে ইয়াতে চকাকেইখন লগাব ধৰিছোঁ।
আৰু এইফালে আমি দুজনে মিউজিক চিষ্টেমত বেটাৰী সোমাইছোঁ, মানে মই আনি দিছোঁ, মিষ্টাৰে সোমাইছে। সোমাই দিলে আৰু সেইটো মিউজিক বাজে। এতিয়া চাওক কেনেকৈ ধুনুমা প্ৰথম এইখন চৰি ভয় খাইছিল বাৰু, আৰু প্ৰথম ভয় খাইছিল, এতিয়া বাৰু ভয় নাখায় আৰু এইখন চৰি ভালহে লাগে তাক। আৰু এইফালে চৰিলে টোপনি আহে। এতিয়া আৰু লৈছে মই ক্ৰীম 250 গ্ৰাম, আৰু ইয়াতে মই এইখিনি হুইপ কৰি ল'ম ক্ৰীমখিনি, কাৰণ কেকটো সজাব লাগিব সেইকাৰণে। আৰু মই এইটো বনাই আছোঁ মানে lagi.
তাৰ নাম হ'ল কৰিশ্মিতা। মই ইয়াতে নামটো লিখি দিছোঁ, কিন্তু ভণ্টিজনী মোৰ লগত নাই বাৰু। এতিয়া ইভিনিং হৈ গ'ল, চাহ পানী খোৱা লোৱা হৈ গ'ল, পিছত কেকেৰে চাহ খালোঁ। আৰু যিজনৰ বাৰ্থডে, যিজনৰ জন্মদিন কৰিছে, মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু বহুত আশীৰ্বাদ। কৰিছে য'তে নাথাকক কিয় ভালে থাকক, কুশলে থাকক আৰু দীৰ্ঘায়ু হওক, সেইটোৱে কামনা কৰোঁ। আৰু বছৰে বছৰে আগবাঢ়ি যাওক পঢ়া শুনাটো। আৰু এতিয়া মোৰ ভাত আঞ্জা সেইখিনি মই বনাই ফ্ৰী হ'লোঁ। এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ, পিছত ধনুমাকো মানে ৰেডি মানে ফ্ৰেছ কৰি দিলোঁ, গাখিনি মুচি দিলোঁ, গা মুচি দি বেলেগ কাপোৰ পিন্ধাই দিলোঁ। আৰু এতিয়া আজি ইয়াতে শেষ কৰি দিওঁ ভিডিঅ'টো, আৰু বেছি দীঘলীয়া নকৰোঁ।